गोबाव बोसोरनि उनावबो नायसनजायाखै धेमाजिनि बिजयपुर रांपुर गामिनि रायजोफोरा। धेमाजि जिल्लानि सिङाव थानाय दाकसाफुरि आरो मयदुपुर थांनाय फैनाय लामाया गोबां बोसोर जाबाय, नाथाय दिनैसिमबो मोजां लामा जायाखै। लामा दालां गासैबो गाज्रि। दैज्लां बोथोर फैब्लाथाय गारि मटर हान्थामेला डक्टर अजानाव थांलाय फैलाय खालामनो गोबां जेंनाजों मोगा-मोगि जानो गोनां जायो होनना ओनसोलनि रायजोफोरा फोरमायो। थांनाय समाव दैबानाजों बे रामपुर गामि ओनसोलनि 1000सो नखरफोरा आलाय-सिलाय जानांदों, नाथाय बे ओनसोलनि एमएलए भुपेन बेगु आरो बे लखिमपुर लकसभा बियाबनिनो एमपि प्रधान बरुवाया दिनैसिमबो रामपुर गामियाव गामिनि थासारिखौ नायनो खावलायहरबाय थासेयावबो नायफैयाखै एबा फैयाखै होनना रामपुर गामिनि बोसोनगिरि लंकेश्वर बर'आ रायजोनि थान्दैनि सायाव ओरैबायदि बुङो। অহাকালি আমাৰ ভোট গ্ৰহণ কৰাৰ দিন ধাৰ্য কৰা হৈছে। গতিকে ধৰ আমি সকলোৱে ভোট গ্ৰহণ কৰিম কালি ভোট কেন্দ্ৰত। গতিকে আজি অকস্মাত আমাৰ ৰিপৰ্টাৰসকলে আহি আমাৰ গাঁওবাসীৰ ওচৰত আজি যিখিনি প্লেচমেণ্ট ল'বৰ কাৰণে আমাৰ ৰাইজৰ সন্মুখীন হৈছে, গতিকে ধৰ্মই কেইষাৰ কম বুলি আমাৰ ৰিপৰ্টাৰসকললৈ ধন্যবাদ যাচিলোঁ। গতিকে মই এইটোৱে ক'ব বিচাৰিছোঁ, আমাৰ 5-6খন চুবুৰীয়ে তাৰমানে প্ৰত্যেক বছৰে তাৰমানে আমি গৰাখহনীয়াৰ লগতে আমি বানপানীত মানে ভুক্তভোগী হৈ আছোঁ। গতিকে আমাৰ ক'বলগীয়া কথা বহুত আছে। গতিকে মই এইটোৱে ক'ব বিচাৰিছোঁ যে আমাৰ জোনাই 114 নং সমষ্টিৰ বিধানসভাৰ ভুৱন পেগু ডাঙৰীয়াক আমি প্ৰথমতে কৈছিলোঁ যে আমি আজিয়ে নহয়, আজি 15 বছৰ যেতিয়া নেকি 3টা ৰাজত্ব কাল কৰিলে তাৰমানে বস্তুটো এই এমএলএ চিটত আমি তেখেতক প্ৰত্যেক বছৰে আমি তাৰমানে অনুৰোধ কৰিছিলোঁ যে আমাৰ বছৰে বানপানী আমাক বহুত জৰুৰা কৰি আছে। গতিকে বানপানীৰ সময়ত আমি তেখেতক বহুতখিনি আমি নিমন্ত্ৰণ কৰিছিলোঁ। তেখেতক আমি এই বানপানীৰ সমস্যাটো দেখুৱাবৰ কাৰণে আমি বহুতখিনি ৰিকুৱেষ্ট কৰিছিলোঁ, কিন্তু তেখেতে আজিলৈকে 5টা বছৰত এই তিনিটা হেৰি ৰাজত্ব কালত 15 বছৰে এবাৰো তাৰমানে ভুৱন পেগুৱে আহি আমাক তাৰমানে দেখা নকৰিলে। সেইটো কাৰণে আমাৰ বহুতখিনি দুখ আছে। গতিকে মই ভাবিছোঁ ৰাইজে ভুৱন পেগু ডাঙৰীয়াক, মইতো ছাৰ ক'বলৈ মন নাই, কাৰণ কিয় এই নিচিনা ভুৱন পেগুৰ নিচিনা মিছলীয়া মানুহজন আমি তাৰমানে 15 বছৰত নালাগে। আমি প্ৰথমতে আমি গণশক্তিৰ হয় আমি বহুতখিনি কাম কৰিছিলোঁ। তেতিয়া আমাক BLT এপছত তাৰমানে আমাক ৰাইজক তাৰমানে বস্তুটো বহুতখিনি মানে এইটো আমাক হেৰি থ্ৰিটেন দিছিলে। তথাপিতো তেখেতক আমি 3বাৰ আমি জিকাইছিলোঁ গণশক্তিৰ ফালৰ পৰা। কিন্তু তেখেতে বানপানীৰ সময়ত আমি ইমান মাতাৰ সময়টো তেখেতে আমাৰ বানপানীৰ সমস্যা চাবলৈ নাহিলে। আমি কিমানকৈ এইটো বানপানীত আমি এনে আলহীনে আথেনি হৈছোঁ, কিমানখিনি আমাৰ ধৰক গাঁও ধ্বংস হৈ গৈছে, বিধ্বস্ত হৈছে। কিন্তু তথাপিতো তাৰমানে ভুৱনে আহি আমাৰ ওচৰত সাক্ষাৎ নকৰিলে। প্ৰধান বৰুৱা ডাঙৰীয়াকতো আমিতো কি ক'ম আৰু, তেখেতে কংগ্ৰেছত আছিলে 10টা বছৰ, তাৰপিছত এতিয়া বিজেপিত থাকিলে এইটো 5টা বছৰ। কিন্তু তেখেতকতো আমি ছাৰ ক'বলৈ মন নাই, কাৰণ কিয় প্ৰধান বৰুৱাৰ নিচিনা মিছলীয়া মানুহেই আমাৰ ইয়াত নাই। তেখেতক আমাৰ সংগঠনবিলাকে যে কি উপযুক্ত বুলি তেখেতক যে পুনৰ এইটো 5 বছৰত যে আকৌ পদুম ফুলত যে ভোট দিবলৈ দিছে, আমাৰ লাজ লগা কথা এইটো। প্ৰধান বৰুৱা আমি সেই কংগ্ৰেছত থকা সময়তে আমি কৈছিলোঁ আপুনি ছাৰ আহক, আমি কি অৱস্থাত আছোঁ সেই অৱস্থাটো আমাক চাওক। আমি কিমানবাৰ গৈ ৰাইজে ধেমাজিত গৈ গুৱাহাটীত গৈ তেখেতক আমি কাবু মিনতি কৰি পেলাই আমি মাতিছিলোঁ, এবাৰো তাৰমানে তেখেতে আহিবলৈ মন নকৰিলে, আমি এবাৰো দেখি নাপালোঁ। গতিকে ধৰ এইবিলাক মিছলীয়া প্ৰধান বৰুৱাক আমি ভোট দিবলৈ মন নাই ৰাইজে। আপুনি চাওক, আপুনি যদি 450 টকা যদি চিলিণ্ডাৰৰ যিটো নেকি গেছ 1200 টকাৰ পৰা যদি 450 টকাত আনিব পাৰে, আপুনি অহা বছৰ আহক, 5টা বছৰৰ পিছত আহক। আৰু যদি সেইটো যদি 450 টকাত যদি আপুনি চিলিণ্ডাৰৰ যদি পইচা যদি এইটো কমাব নোৱাৰে, তেতিয়াহ'লে আপুনি নেক্সট 5টা বছৰ পিছত আপুনি যিমান সংগঠনক আপুনি পঠাই থাকক, আমি সংগঠনৰ কথাও আমি নামানো, আমি মানি নলওঁ। আৰু ভুৱন ভাই, আপোনাকতো কৈছোঁৱেই, মই আপোনাক নহয় তোমাক কৈছোঁ, বাৰিষা টাইমত কিমানবাৰ ফ্লাড হৈ গ'ল, তোমাক এবাৰো মাতি আমি নাপালোঁ। আপুনি আমাক এবাৰ চাই কেনে আমাৰ দুখটো আপুনি কিবা এটা কৰিলে নেকি? নাই, একবাৰো আমি তোমাক মাতিও নাপালোঁ। ভুৱন পেগুক মই ক'বলৈ গ'লোঁ, মোৰ নাম হ'ল লংকেশ্বৰ বড়ো, আপুনি চিনি লওক, তুমি চিনি লওক লংকেশ্বৰ বড়োক। মই কেইবাৰ গৈ আমি
চিলাপথাৰত গৈ তোমাৰ ঘৰত গৈ পেলাই আমি কিমানখিনি আপত্তি দিছিলোঁ চাওক আমাৰ 5খন গাঁৱত কি অৱস্থা হৈ আছে বাৰিষাৰ টাইমত কিমান ফ্লাড হৈ গ'ল কিমান গৈ তামোল বাঘ একদম ঘৰ উটুৱাই লৈ গ'ল ক'ত আহিলে ভৱন পেগু ক'ত আহিলে তুমি মিছলীয়া আৰু তাৰপিছত চাওক মই প্ৰধানতো বাৰে বাৰে কৈ আছোঁ মই কেইবাৰ গৈছোঁ আমি ৰাইজক লৈ পেলাই গুৱাহাটীলৈকে গৈছোঁ প্ৰধান তোমাক কৈছোঁ নহয় এইবিলাক মিছলীয়া আমাৰ লগত নচলে এবাৰ আমি ভোট নিদিওঁ তুমি আজিৰ পৰা যদি কালিৰ পৰা যদি আমি কৈছোঁ আমি সংগঠনৰ কথাটো মানি লৈছোঁ প্ৰথমত আমি ভোটখিনি দিম তোমাক জড়িত কৰিম প্ৰধান কিন্তু 5টা বছৰ যদি আমাৰ এইটো যদি গাইডলাইন নহয় ডেকা নদী যদি গাইডলাইন নহয় এই ৰাস্তা যদি ডেকা নদীৰ পৰা যদি এইটো আমাৰ ৰামপুৰলৈ অহা ৰাস্তা যদি ফিক্স নহয় প্ৰধান বৰুৱা চাব কিন্তু এইবাৰ এপছক পঠাওক বিএলটিক পঠাওক TMPকে পঠাওক এতিয়াতো TMPকে আহিবই পৰা নাই আমাৰ ইয়াত গতিকে সাৱধান হওক এই 5 বছৰত আজি লাষ্ট আজি এপছৰ মানুহ আহিছিলে আমাক জনাই গৈছে যে এইবাৰতো চাওক কিন্তু এই 5 বছৰ যদি আমাৰ এইটো ৰাস্তা ফিক্স নহয় এইটো নদী যদি গাইডলাইন নহয় প্ৰধান আৰু ভুৱন পেগু চাব কিন্তু আমি সংগঠনৰ কথা শুনি মানি নলওঁ এইটো লাষ্ট আৰু উঠনি কৈছোঁ মই এপছক কৈছোঁ এইবাৰ যদি এইটোৰ গাইডলাইন নহয় এইটো যদি আমাৰ ফিক্স নহয় এপছো আমি নামানো বুলি কৈছোঁ এপছক মই নিজে কৈছোঁ সেইটো কাৰণে মই কৈছোঁ যাতে আমাক একো নালাগে কিন্তু এপছৰ কথা লৈ পেলাই আজি 5 বছৰ আমি চাম এপছো যদি সেইটো যদি দাবী কৰিব নোৱাৰে আমাৰ যদি ইয়াত চা আমাৰ কিমানখিনি অশান্তি হৈছে এতিয়া বেমাৰী এটা লৈ যাব নোৱাৰোঁ আমি মেইন ৰোডলৈকে আমি বেমাৰী এটা নিব নোৱাৰোঁ ইয়াৰ পৰা 3 কিলোমিটাৰ এতিয়া 3 কিলোমিটাৰ ৰাস্তাত যদি আমি ডেলিভাৰী মানুহ লৈ যাওঁ নহয় ডেলিভাৰী মানুহ এজনী যদি লৈ যাওঁ কিমানখিনি আমি মানুহ জীৱনে যাব খোজে বেমাৰ এটা যদি নিবলৈ খোজো নহয় তেতিয়া আমি কিমানখিনি কষ্টত আমি চলি আছোঁ অন্য গাঁৱত দেখিছোঁ 2 কিলোমিটাৰলৈকে চব ব্লেক ডগ নে কি ডগ সেইটো ৰাস্তাটো হৈছে কিন্তু ৰামপুৰ আজিলৈকে চাই ইমান পুৰণা গাঁও আজি 60 চনত আহিছে 61 চনত আমি এতিয়া বসবাস কৰা মানুহ আমি এতিয়ালৈকে চাচোন আমাৰ ৰাস্তাটো চাওক সেইকাৰণে প্ৰধানলৈ সকিয়নি দিছোঁ প্ৰধান বৰুৱা আৰু এজন হ'ল ভুৱন পেগু 5 বছৰটো আপোনালোকক চাইছোঁ 5 বছৰ পিছত যদি এই 5 বছৰ ভিতৰত যদি এই ৰাস্তা যদি ফিক্স নহয় সেই নদী যদি গাইডলাইন নহয় তোৰ এইবিলাক কি জগতৰ এইবিলাক আঁচনিবিলাক বাদ দিয়ক এইবিলাক নিলজ্জ লাজ লগা বেয়া আঁচনিবিলাকক আমাক শিকাব নালাগে আমি চব